आबाद फोथाराव लाबोनाय दैनि जेंनाजों गोबां भुगिनांदों बगाजुलिनि रायजोफोरा। थांनाय साननैसोनि सिगां गोबां अखा हानायनि जाहोनाव भुटान रायजोनिफ्राय बोहैबोनाय कालान्दी दैसाया बांबोनानै उल्थायै खुरखाजोबो आरो आबादनि फोथाराव लाबोनाय कालान्दी दैसानिफ्राय 14 फुट गोजौ खालामो। बगाजुलि हालामनि 5,000 सो रायजोफोरा बे दैसानि दैजोंनो माइ आबाद मावनानै नखर खुंबोदों। नाथाय कालान्दी दैसाया उल्थायै खुरखानायनि जाहोनाव गोबां जिंगायाव खोख्लैदों। बेखौ थिक खालामफिननो खमैबो 5 लाख रांनि बांसिन गोनांथि। नखरसेयाव 1,000 रां बोखांनानै जेसिबिजों जावखांनो गोनां जादों। नाथाय सोरखारा बेनि फारसे मदद होनायखौ नुवाखै, जायनि थाखाय दुखु मोननायखौ फोरमायदों आरो बे दैसाखौ अरायनि थाखाय फाहामथायनि राहा लानो खावलायदों रायजोफोरा। খেতি কৰি খোৱা মানুহ তো যোৱা বাৰিষাত যোৱা বানপানীত আমি যিহেতুকে ভূটানৰ পৰা পানী আনিছিলোঁ, এই নদীয়ে কালা নদীয়ে আমাক উল্টা খান্দা কৰি আমাৰ ডুংটো মানে লৈয়ে গ'ল। সেইকাৰণে পানী এতিয়া নোহোৱা হৈছে। বৰ বাৰিষা আমি খেতি বাতি কৰা সময়, এতিয়া পানী নাই ডুঙত। গতিকে আমি নিজে প্ৰস্তুত এতিয়া ৰাইজৰ পৰা চান্দা তুলি আমি নালাটো এই এক্সকেভেটৰ লগাই খান্দিব লগা হৈছে। প্ৰায় আমি আধা কিলোমিটাৰমান ডুংটো এনেকৈ আপোনাৰ 12 ফুট দহকৈ খান্দি নিব লগা হৈছে। এইটোৱে অসুবিধা আমাৰ এতিয়া। সেইটোৱে না, যোৱা 22 তাৰিখ নেকি, 22 তাৰিখে MLA ছাৰে, আমাৰ MLA জলেন দৈমাৰী ছাৰে 21 তাৰিখ নেকি আমাৰ MLA ছাৰ আহিছিল, পৰিদৰ্শন কৰি গৈছে। তেওঁ অলপমান সামান্য এটা আৰ্থিক সাহায্য দি গৈছে, কিন্তু সেইখিনি দি মানে এই পাচি শাকতে এটা জ্বালা সেনেকুৱা এটা হৈছে। আৰু আমাৰ ইয়াতে যিহেতুকে বহুত টকাৰ প্ৰয়োজন, বৰ্তমানলৈকে MLA ছাৰৰ বাদে কোনেও আমাক চাব অহা নাই। গতিকে আমি বিচাৰোঁ যে এইটো চৰকাৰে কৰা কামটো আমি ৰাইজে চান্দা তুলি গৰীব ৰাইজে চান্দা তুলি আমি কৰিব লগা হৈছে। তো এতিয়া যে ভৰ বাৰিষাৰ দিনা আমি খেতি পথাৰত থাকিব লাগিছিলে, কিন্তু আমাৰ পানী যোগানৰ ব্যৱস্থা নোহোৱাৰ কাৰণে গোটেই আমাৰ খেতি মাটিটো গোটেই ফাটি গৈছে, কিছুমানৰ বিধান বুঢ়া হৈ গৈছে, এনেকুৱা বহুত অসুবিধা হৈ আছে। গতিকে মই চৰকাৰক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে চৰকাৰক অনুৰোধ জনাওঁ যে যাতে আমাক সহায় কৰে এই দুখীয়া কৃষক ৰাইজে। এইটোৱে। কিমান ৰাইজ আছে ইয়াতে? আমাৰ ধৰক আমাৰ 22খন গাঁও, 22খন গাঁৱত আমি আগে পিছে আমি 6,000 মানে জনসংখ্যা আছে। 6,000 জনসংখ্যা এইটো নালেদি পোহপাল হৈ আছে। গতিকে আমি সেই দুখীয়া ৰাইজৰ পৰা আমি বৰ্তমান ঘৰে ঘৰে কালেকশ্যন কৰি মানে 2.5 লাখ টকা মানে কালেকশ্যন কৰিছোঁ। সেই টকাইদি মানে হয়তো নুকুলাব পাৰে। আপুনি দেখা পাইছে সেইটো পাহাৰ, সি ডুঙৰ পাৰটো একদম পাহাৰেন হৈছে। এতিয়া এই পাৰৰ মাটি গোটেই ডুঙত পৰি যায়, আকৌ নালাটো বন্ধ হৈ যাব। বহুত সমস্যাত ভুগি আছোঁ আৰু আমি সেইখিনি পইচা দি আমাক নুকুলাব। গতিকে চৰকাৰে মানে যাতে আমাক সহায় কৰে, মানে আমাৰ কি পানী চলাত সুচল কৰি দিয়াৰ কাৰণে অনুৰোধ জনাওঁ। এইটোৱে। ইতিমধ্যে আমি এই সমস্যাটো হ'ব বুলি আমি ইতিমধ্যে আমাৰ BTC চৰকাৰক কেইবাবাৰো আমি মেমৰেণ্ডাম দিছোঁ। আমাৰ MLA ছাৰ এই সম্পূৰ্ণ কথা জানে তেখেতে, আৰু এই যে উল্টা খান্দা হৈ আমাৰ ডুংটো ভাঙব বুলি আমি 2 মাহ আগতে আমি আমাৰ লোকেল DC ছাৰক এটা এপ্লিকেশ্যন দিছিলোঁ। তথাপিও তেওঁ তেনেকুৱা সঁহাৰি আমি পোৱা নাই। আৰু সেইটোৱে আৰু যাতে আমাৰ এই মানে আজি নহয়, আজি 1950 চনৰ পৰা বা 51 চনৰ পৰা আমি ৰাইজে নিজে অস্থায়ীভাৱে আজি বান্ধো কালি ভাঙি যায়, তেনেকুৱা স্থিতিত আমি খেতি কৰি আছোঁ। আমি ইয়াৰ স্থায়ী সমাধান যাতে চৰকাৰে উলিয়াই দিয়ে, সেইটোৱে বিচাৰোঁ। আৰু যাতে ৰাইজে আৰু কষ্ট কৰি থাকিব নালাগে, সেইটোৱে।